গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মোৰ চেনেলৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পাব আৰু শেষত জনাব ব্লগটো চাই কেনেকুৱা পাইছে আজি হৈছে 11 আগষ্ট আৰু আজি পবিত্ৰ ৰাখী বন্ধন মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজৰলৈ মানে ভাই ভনী দাদালৈ ৰাখী বন্ধনৰ পবিত্ৰ ৰাখী বন্ধনৰ শুভেচ্ছা জনালোঁ সকলোৰে যাতে ৰাখী বন্ধন ভালে ভালে পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ তো বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আসলতে মানে মাইনা স্কুললৈ গৈছে আৰু আমি অৰ্ডাৰ দিছিলোঁ এমাজনত এটা বেগ তাইক স্কুল বেগ লাগে বুলি কৈ আছিল কিন্তু আমি কৈ আছিলোঁ যে এতিয়া নিদিওঁ কেইদিনমান দেৰিকৈ দিম তাৰপিছত আমি যে অনলাইনত অৰ্ডাৰ দিছোঁ তাইক আচলতে কোৱা নাছিলোঁ তাই স্কুলৰ পৰা আহি নিজেই খুলি চাব কেনেকুৱা পায় বাকীখিনি দেখুৱাই যাম চাই যাব আহা জল্দি কথা আছে তোমাৰ লগত কি বোলে কৰিছা স্কুলত আজি কি কৰিছা বোলে স্কুলৰ পৰা ফোন কৰিছে আজি ফোন কৰিছে তো কোৱা তুমি কি কৰিছা আগত কি বা হয় এইটো খোলাচোন ধুনীয়াকৈ কি গম পাইছা লৈ চোৱা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে পিছফালে চাওঁ দূৰত যোৱা অলপ বা ভাল লাগিছে নে নাই বা তুমিচোন কৈছিলা তোমাৰ বাৰ্থডেতহে বেগ লাগে বুলি অঁ ঘূৰাই দিওঁ দিয়া ঘূৰাই দিম পেকিংটো কৰি দিয়া নহ'লে ঘূৰাই দিম মানে বেলেগক দিম দিয়া ন কালিৰ পৰা নতুন বেগ কোনে লৈ যাব স্কুলত মানে মনে আহিছোঁ আৰু ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মাইনা শুই আছে বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ মানে জমেট'ৰ পৰা খোৱা বস্তু তাকে ল'ব আহিছোঁ দেখাই আছোঁ গাইজ আমাৰ খোৱা বস্তু আহি গ'ল অৰ্ডাৰ কৰিছিলোঁ আৰু ৰুমত আহি চিধা খুলিব লাগিছোঁ আৰু মানে খাওঁ লাগিছে যিহেতু খোৱা বস্তু দেখিলে তাৰমানে খাওঁ লাগিয়ে যায় ন তো এয়া অৰ্ডাৰ কৰিছিলোঁ চিজ পেটিছ আৰু চিজ পিজ্জা তাৰপিছত এতিয়া উলিয়াই ল'লোঁ আৰু দুইজনীয়ে এতিয়া খাম মাইনা আৰু মই খাই জনাই আছোঁ কেনেকুৱা লাগে বেয়া নাই লগা খাই কিন্তু অকণমান ঠাণ্ডা হৈ গৈছে ন গোটেই দিব আহোঁতে ঠাণ্ডাই হৈ যায় গৰম খালে আৰু বেছি ভাল লাগে আৰু বন্ধু বান্ধৱীসকল এতিয়া সময় হৈছে সন্ধিয়া 6:30 মান বাজিছে আৰু গধূলি হৈছে অলপ মোৰ তাতে টিউশ্যন কৰিব অহা এজন ল'ৰাক মানে আমাৰ মাইনাই দাদা বুলি কয় আৰু তাৰ কাৰণে মাইনাই মোক কৈছে যে মোৰতো কোনো দাদা বা ভণ্টি নাই গতিকে মই এই দাদাজনকে ৰাখি পিন্ধাম চ' সেইকাৰণে ময়ো ক'লোঁ ঠিক আছে পিন্ধাবা বুলি আৰু জীৱনত মানে প্ৰথমবাৰৰ বাবে তাই কাৰোবাক ৰাখি পিন্ধাব গৈ আছে চ' ভালো লাগিছে আৰু প্ৰথমটো অভিজ্ঞতা তাইৰ কাৰণে ভগৱানে ভালে কুশলে ৰাখক দুইজনকে সদায় যাতে দাদা আৰু ভণ্টিৰ সম্পৰ্কটো এনেকৈ জীয়াই থাকক তাকে আশা কৰিছোঁ আৰু তাই আচলতে নাজানে যে ৰাখি বান্ধিলে কেনেকুৱা কি কৰিব লাগে বা কি মানে নিয়মখিনি নাজানে আৰু তাই যিহেতু আগতে কাকো ৰাখি বান্ধিয়ে পোৱা নাই চ' সেইকাৰণে আমি ছাইডৰ পৰা শিকাই দি আছোঁ আৰু শিকাই দি থকাৰ বাবে আমি যি কৰিব কৈ আছোঁ তাই তাকেই মানে ফ'ল' কৰি আছে যি নহওক সম্পূৰ্ণকৈ আমাৰ নীতি নিয়মখিনি পাৰ হৈ গ'ল তাকেই বহুত ভাল লাগিল চ' আপোনালোকৰ লগতো সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ সৰু ল'ৰা ছোৱালী বুলি ভাবি ভিডিঅ'টো চাব একো ডাইৰেক্ট নধৰিব নীতি নিয়মখিনি কৰোঁতে হয়তো কিবা ভুল হ'বও পাৰে যিহেতু তাই নতুনকৈ শিকিহে আছে সেইকাৰণে মৰম দিব আশা কৰোঁ যাতে সকলোৱে আশীৰ্বাদ কৰে
ভালে ভালে থাকক দাদাক আৰু ভনীয়েক। চ' ইমানখিনিয়ে ক'ম। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল আৰু শেষত কৈ দিয়া সকলোকে মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা থাকিল। আজিৰ ভিডিঅ'টো ইমানলৈকে বাই বাই কৈ দিয়া।